নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, অসমীয়া ৰাশিফল মই ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আহক আজি জানি লওঁ 21 জন সূৰ্য গ্ৰহণত 12টা ৰাশিৰ ভাগ্যফল কেনেকুৱা হ'ব। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মেষ ৰাশি, ধনাৰ্জনৰ ৰাস্তা খোল খাব, বিভিন্ন লাভ হ'ব। বৃষ ৰাশি, ধন আনি তথা পইচাৰ লগত সম্বন্ধিত চিন্তাই আপোনাক চিন্তিত কৰিব পাৰে। মিথুন ৰাশি, দুৰ্ঘটনা, ভয়, চিন্তা, কাজিয়া আদি হ'ব পাৰে, গতিকে সাৱধান। কৰ্কট ৰাশি, বাহনৰ পৰা সাৱধান, শাৰীৰিক পীড়া হ'ব পাৰে। সিংহ ৰাশি, চিন্তাৰ পৰা মুক্তি, নতুন কাৰ্যত লাভ হ'ব। কন্যা ৰাশি, ৰোগ বাঢ়িব, কষ্ট বাঢ়িব। তুলা ৰাশি, মনত চিন্তা ৰাখিব, সন্তানৰ কিবা কষ্ট হ'ব পাৰে। বৃশ্চিক ৰাশি, বাদ বিবাদৰ পৰা আঁতৰি থাকিব, শত্ৰু বাঢ়িব, ধন লাভ হ'ব। ধনু ৰাশি, মানসিক কষ্ট থাকিব, জীৱনসংগীৰ চিন্তাই আপোনাক চিন্তিত কৰিব। মকৰ ৰাশি, শত্ৰু দমন হ'ব, গুপ্ত চিন্তাই আপোনাক চিন্তিত কৰিব পাৰে। কুম্ভ ৰাশি, কাৰ্যক্ষেত্ৰত অলপ অশান্তি থাকিব পাৰে আৰু আৰ্থিক কষ্ট বৃদ্ধি হ'ব। মীন ৰাশি, কাৰ্য বাঢ়িব, ধন বৃদ্ধি হ'ব, নতুন ঘৰ লাভ হ'ব। বন্ধু-বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় ধৰণৰ ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।